सुनो इट्स क्या कर रहा है सगळे हलकट हा ক'ত তুলবি কচা দে তোল সেই ক'ত দিয়ে আৰু আজি মোক কি দিছি চা চা ধুনুক বেছি মৰম কৰছি এতিয়া আজি ক'ত যাবি নেকি পাৰ্কত আৰু গুড ইভিনিং গাইজ এণ্ড ৱেলকাম বেক টু মাই চেনেল জিটি ব্লগছ পিছৰ ভিডিঅ'ত গম পাইছিল মই পথাৰত গৈছিলোঁ চাৰিবাৰ গৈছিলোঁ যাই জুটোত লাগিল কি কঠীয়া কৰবাত কঠীয়া চেক কৰা এতিয়া ঘৰ আহি আছোঁ বাকী আজি ভিডিঅ'টো কি হয় ক'ব নোৱাৰোঁ কিবা এটা হ'ব গাইজ ক'ত যাম কি দেখাব পাৰিম কি কৰিব পাৰিম ক'ব নোৱাৰোঁ কিন্তু এণ্ডিঙত নিশ্চয় কিবা এটা হ'ব গাইজ ভাল হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো দিয়ক ধুনু মই পথাৰৰ পৰা আহিলোঁ কি কৰি আছা হা মই আকলা আকলা পথাৰত যে কথা ক'লে আহিলোঁ তই বহি আছা ধৰিছে নাখলা মই কিয় মানে বালিছে চাহ আনিছিল তাতে দিলে সেইকাৰণে নাখলা চাহ সাঁচি অলপমান দিহে দিছিল সৰু মাক ক'লা দিবি বুলি গোবৰটো পাছিলে ধুনু আছিল এই মাত দিলোঁ একবাৰ ভৰিখন ধুই লওঁ গাইছ ভৰিখন ধুই লগ পাইছোঁ দক পথাৰত গ'লে ভাগাৰ ফিল এটা আহি যায় মানে কিয় আহে এই বোকা ফালি যাব লাগে না ভিতৰৰ পৰা আহি যায় ভাগাৰ ফিলটো দক এনেলে গাইছ আকৌ আহি গ'ল বৰষুণ এই ধুনু এই কি কৰিব আছি গাইছ মানুহবিলাক এই বৰষুণ এই ৰ'দ এই বৰষুণ এই ৰ'দ মানে অশান্তি কৰি পেলাইছে গাইছ মানে অশান্তি আৰু কৰবি জাষ্ট পথাৰৰ পৰা আহিলোঁ আহি গা চা ধুই অলপ ফ্ৰেছ ভাতকেইটা খালোঁ খোৱাৰ পিছত মায়ে ক'লা ছাগল পাত কাটি দি ছাগল পাত কাটি দিলোঁ একদম 1 ঘণ্টামান লাগছিল বাপৰে ওপৰত মোটামুটি 20 ফুট মানে হ'ব তাত দাল মানে ওপৰত পাত পেলাই বহুত টাইম লাগি গৈছিল তাৰপিছত পাত চাত কাটি আকৌ গা ধুই কিনে ৰুমত সোমাইছোঁ মাৰ দিছিল বৰষুণ হোৱাৰ পৰা এই আৰু গাইছ তুমি কিবা কবি নেকি নকা ধুনু আকৌ নকয় বাকী আৰু হা এতিয়া আৰু ওলাই যাম বুলি ভাবিছিলোঁ কি হয় ধুনুক লৈ চাওঁ যদি বৰষুণটো কমে একপাক ওলাই যাম নহ'লে কালি লগ পাম গাইছ দিয়ক কিয় আজি লগ পাম নেকি আজি লগ পাম দে গাইছ ধুনুক আছে গাইছ আমি গুৱাহাটী এই একটামান বৰষুণ ভিডিঅ' বনাবলৈ গাইছ মোবাইলটো লৈ গৈছে লৈ যায় মোক সৰু চলি বনে ক্লিপটো মই লগাই দিম চাব আপোনাক কি হ'ব আদু ন তই কিন্তু বেলেগ আছা চলিটো হা বেলেগ আছা কিন্তু কি এটা লগ ক'ত পালি তাতে ক'ত পালি তাতে আছিল বাহ বাই বাই লগ পাম বুলি ভাবিছিল দে এয়া হৈছে বতৰৰ মহিমা আকৌ মাৰছি গাইছ বৰষুণ আও ধুনু আকৌ বৰষুণ মাৰছি গা কিবা কবি নেকি আকৌ নকা কিয় না আকৌ আহি গ'ল গাইছ বৰষুণ এতিয়া বাইকখন ওলাই দিছোঁ বাহিৰত ধোৱা যাক কামান লেতেৰা আছে ধুনুক ওলাই গ'লোঁ পিছবেলা যাই কিনে চকত লৈ গ'লোঁ লৈ যাই কিবা কিবি খালাই খোৱালোঁ মানে এতিয়া আৰু মানে এতিয়া ব্লক কৰা নহ'লে মানে এনে বৰষুণ এনে লেভেলত বৰষুণ দিছে অকল ব্লক কৰে আৰু পিছত আনি কিনে অলপ কথা পাতিলোঁ ধুনুৰ লগত কথা পাতি এতিয়া ঘুমাই গ'ল ক্লিপটো তাৰ আগত দেখালোঁ হয় ঘুমাই গ'ল মানে ব্লক কৰা নহ'লোঁ দক গাইছ কালি ৰাতিপুৱা লগ পাই আছোঁ আৰু ধুনুৰ লগত দক গাইছ গুড নাইট গুড মৰ্নিং গাইজ চাহ খালে নাজানো কিয় দি কিয় দি পুৰি কি দি অ' মাই গড পুৰি দি খালি মোক কি দিছি
চাওঁ ধুনুক বেছি মৰম কৰিছি মই দুখন ফুৰি দি আছো এতিয়া আজি ক'ত যাবি নেকি পাৰ্কত আৰু 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 ক'ত যাম পাৰ্কত যাম ঘূৰাকেইটা ঘূৰিম ঘূৰি কিনে ওপৰতে ইটা উঠি কিনে ঘূৰিকে ক'ত ইটা হয় নেকি আইলেণ্ড পাৰ্কত গুড মৰ্ণিং গাইজ ধুনুটো গুড মৰ্ণিং দিলে উঠলোঁ উঠি চাহ তাহ খালোঁ খাই অলপ ইটছ মানে ধুনুলৈ ইংলিছ কথা পাতি আছোঁ ধুনু इट्स क्या कर रहा है नहीं जानता है लोग माने हिंदी में कथा बात रहा है रो सुनो चाय पी गया खा गया ओ वाला बुझा है माने पानी पी गया माने पानी नहीं खाया ओ हल्दी ओ बादाम खा लिया बादाम भी खा लिया লগ গাইছ বৰষুণটো অলপ বেয়াকৈ আছে এইফালে এই কলাকৈ আছে চাম তাকতে যাব নেকি তেনেহ'লে যদি বৰষুণটো সৰসৰে 8 ঘণ্টামান দিলি তাৰপিছত যাব লাগিব নহ'লে ইচ্ছা গেলি লৈ গেলি বেয়াকৈ দিব কিজানি আধাতে পাম মানে বৰষুণটো লগ পাম আজি লগ পাম বুলি কওঁ কালি আৰু কেইদিন থাকিম আমাৰ তাত আৰু আজি ঘৰত কেইদিন থাকবি দুদিন আৰু মই ধুনুক কৈ দিওঁ সৰু চলিয়ে কান্দে সৰু চলিয়ে কান্দে ডাঙৰ চলি নাকান্দে বিন্দাছ মামাৰ ওচৰত থাকিব লাগে 2-4 দিন গৰম বন্ধ দিছি সৰু চলিলে কান্দিলে নেটলি স্কুলটো নাই নহয় খুললি মোক ফোন কৰোঁ মাষ্টাৰটো মোৰ লগৰে একে লগে বহিছিল যোন মাষ্টাৰ গৈছে তাকেতো নতুন যোনটো আহিব মোৰ লগৰে যাব লগ পাইছো শুনো ক'ত যা হা এফালে চাই আকৌ চলো চাহ লৈ যাওঁ গাইছ পথাৰত এতিয়া আৰু এফালে পিয়া কৰি আছে এই আহিছি আৰু জীৱন আৰু ধুনু বোলে আহে একবাৰ ধুনু কঠীয়া তুলিবি নেকি বা কঠীয়া আজি কঠীয়াৰ অভাৱ নাই নেকি কঠীয়াৰ আজি অভাৱ নাই আৰু কাৰণটো হ'ল আজি ধুনু আছি হয়নে নহয় চলো গাইছ লগ পাই আছো বুলি কওঁ জোৰত কওঁ শুনক এইফালে চাই চলো লাষ্ট পাইছে পানী লাগে আজি হৈছে বৰষুণ দি কিনে ক'ত তুলবি কঠীয়া তোল শেষে কৰি দিয়ে আৰু আজি গাইছ ধুনীয়া কথা তুলিছে আজি শেষে হ'ব এই পাৰব টেনশ্যন নাই বঢ়িয়া লাহেকৈ আজি শেষে আৰু ধুনীয়া হৈছে এতিয়া চাই থাকক গাইছ ধুনীয়া কথা তোলা হা আল্লাহ আমাৰ কঠীয়া তোলা মানুহ আহি গ'ল গাইছ ধুনীয়া কথা তুলি আছে টেনশ্যন নাই আৰু সেইকাৰণে আমি মানে কামলা লগা নাই কঠীয়া তোলাৰ কাৰণে ধুনীয়া আছে আৰু ধুনু কিমান তুলিলি 2 মান তুলিলি না হা দে গাইছ বৰষুণ আছে সৰ্বনা খাব দে তাতে তোল যাব লাগে ঘৰত তাতে থৈ দিয়া কেইটা তুলিলি 6টা হা কেইটা তুলিলি কেইটা যা হাতখন ধো
পথাৰৰ পৰা আহি গাইছ সৰিখিনি ফালিলোঁ সেইটো ফালি কিনি ধুনুক গা চা ধুই ফটো জাম মাৰি দিছোঁ হা আৰু ময়ো গা চা ধুই ৰেডি গাইছ ভাবছিলোঁ ধুনুক পাৰ্কতে লৈ যাওঁ কিন্তু কেনে কৰে বাৰিছটোৱে মানে ৰাতিপুৱাৰ পৰা এই দিম এই নিদিম এনেকুৱা কৰি আছে মানে আদনো কি আদনো বৰষুণ দি আছে কেনেকৈ যাবি এতিয়া চোতালৈ বাইক কেনেকৈ চলাবি কালিৰ দৰে এই গাইছ মৰাণ নহয় বৰষুণডাল আকৌ আছে এই বৰষুণটো মানে কি নাদাৰ আগত ধুনুৱা আকৌ ঘূৰি লৈ আহিলোঁ এই আধা পাৱাই নাই দিলে বৰষুণ সৰহৰে মাৰি দিছি মাৰি দিয়াৰ লগে লগে আকৌ বেক লৈ আহিলোঁ ড্ৰেছ চেছ দুটা জিকি গ'ল ছটাটো নিছিলোঁ কাৰণে ধুনুক কেম্বা ধৰিব দিছোঁ মই পূৰা জিকি গৈছোঁ কি কবি গাইছ আহি কিনে ভাবছোঁ আফ্ৰিকান ভালেও বেটাল হৈ বুলি চাইছোঁ সিহঁতৰ বেয়া অৱস্থা আছে গাইছ এই মাথুৰটো ভাঙি মোৰ তাৰে মাথুৰত দিছি এই জিঅ' বেগ নে কি বেগ দিছি ডাইৰেক্ট খুন্দৰটো তাতেই মাৰে মাথুৰ আহি কিনে মাথুৰতে মাৰে যিটো পাগলা দিয়া ক'ত আৰু থাকিব বান তাতে সম্ভৱ নেকি নিপোৱা নাই কোৱা নাই আৰু কিবা এটা কৰিবি আৰু গাইছ দক ভিডিঅ'টো কমপ্লিট কৰিলোঁ মই তাৰপিছত আকৌ লগ পাইছোঁ গাইছ নাই ভাঙা নাই গাইছে অকস্মাত আহিব লগা হ'ল বাইদেউ ঠাইত মানে কি ধুনুটো আমাৰ তাতে আছে ভাগিন বেমাৰ হৈছে বোলে বাইদেউৰ জ্বৰ উঠিছে তাকে ডাক্তৰ তাত লৈ যাওঁ বাকী আৰু আজি ভিডিঅ'টোত বিশেষ একো নহ'ল আজি ভিডিঅ'টো মই এটা শেষ কৰিম বুলি ভাবিছোঁ যদি কিবা ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব গাইছ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ